এইবাৰ প্ৰত্যেকজন অসমীয়া ব্যক্তিকে একোখন হলেও গামোচা কিনিবৰ বাবে মই বিশেষভাৱে আহ্বান জনাম কাৰণ এখন গামোচা কিনা মানে এগৰাকী শিপিনী অনুপ্ৰাণিত হয় কিবা বাহিৰৰ কিবা আহিব আমি কিনি মই কাকো আপত্তি নকৰো কিন্তু এইবাৰ বহাগত আমি সংকল্প লম যে এখন হলেও গামোচা আমি কিনিম যদি 3 কোটি মানুহে এখনকৈ গামোচা কিনে 60 লাখ আমাৰ পৰিয়াল আছে এটা পৰিয়ালত যদি এখনো গামোচা হয় 60 লাখ গামোচা বিক্ৰী হ'ব আৰু তেনেকে অসমৰ অৰ্থনীতিটো আগবাঢ়ি যাব এখনকৈ গামোচা কিনক বেছি কিনিলেতো আৰু ভাল পাম কিন্তু এখন অন্তত গামোচা সকলোৱে কিনক আৰু কিনুতে চাই ল'ব যাতে পাৱাৰলুমৰ গামোচা নিকিনে পাৱাৰলুম দেখিলে তৎকালীনভাৱে ডিসিক খবৰ দিব আমাক খবৰ দিব হ্যান্ডলুমত বনোৱা গামোচা এখন কিনক তাকে মই আহ্বান জনাম এটা সময়ত আমাৰ এনেকুৱা হৈ গৈছিল হ্যান্ডলুম টেক্সটাইল ডিপাৰ্টমেন্টৰ মিটিংতো মুখ্যমন্ত্ৰীক পাৱাৰলুমৰ গামোচা পিন্ধাই দিছিল নামে ডিপাৰ্টমেন্ট হ্যান্ডলুম কিন্তু পিন্ধাই দিয়া গামোচা পাৱাৰলুম গতিকে অকনমান অসমত আমাক মানসিকতাৰ পৰিৱৰ্তন আৰু এই পৰিৱৰ্তনে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব গতিকে অকনমান অসমত আমাক মানসিকতাৰ পৰিৱৰ্তন আৰু এই পৰিৱৰ্তনে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাই বিশেষকৈ উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া আমাৰ সেক্ৰেটাৰী ডাইৰেক্টৰ সকলোকে ধন্যবাদ জনাই আপাৰ্টৰ উদাৰ আৰ্থিক সাহায্যৰ বাবে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি